এতিয়া ইলেকশ্যন টাইমত কিয় মানে জব কাৰ্ডত ফৰ্ম দিছে অনুৰোধই ফৰ্ম দিছে এইবিলাক কিয় এনেকুৱা মিছা কটি প্ৰতিহতে बिटिसि बिसायख'थिनि सानफोरा खाथिनिफ्राय खाथिसिन फैनाय लोगो लोगो मुखुब जादों मुं थिसननाय बिजाथिफोरा बाक्सा जिल्लायावबो बिपिएफ दोलोनि मुं थिसननाय बिजाथिफोरा जागायजेनबाय राजखान्थियारि हान्जा गिदिंनाय जिल्लानि सालबारि बियाबावबो बिपिएफ दोलोनि बिजाथि दाबियारि अमल बर'आ ओंखारदों रायजोनि गेजेराव गावनि बानजायनायाव बियाबनि गुबुन गुबुन दोलो आफादफोरजों गोरोबनानै फोसावदिं हाबाफारि लादों गुबुन गुबुन जायगायाव गुबुन गुबुन सुबुंखौ गावनि न'आव लिंहरनानै लादों राजखान्थियारि बोसोन बिपिएफनिफ्राय बिजाथि मुं थिसननाय अमल बर'आ मिथिहोनाय बायदिब्ला सालबारि बियाबनिफ्राय बिजाथि थिसननो आर'जलाइ होदों 4 सुबुङा बबेखानि जुदि दोलोआ बिथांखौ बिजाथि होयोब्ला अब्ला बियाबनि आबुङै जौगानायनि थाखाय खामानि मावगोन होननानै फोरमायदों अमल बर'आ নিজ গৃহতে মানে মই আপোনাৰ হালবাৰী আঞ্চলিকৰ অন্তৰ্গত থকা মানুহ মানে পাব্লিক যিটো এক্স সাৰ্ভিসমেন হয়তো মানে লেকচাৰে হওক প্ৰিন্সিপালে হওক হেডমাষ্টাৰে হওক হয়তো এক্স ডিফেন্স হওক গোটাই সমূহ মানে কিছুমান বুজুৰ্গ আছে খেতি বাতিত লাগি আছে কিছুমান মানে সেই মানে চাকৰি পোৱা নাই সেই সেনেকুৱা বুজুৰ্গ বয়স্ক ইণ্টেলেকচুৱেল মিট মই আজি নিজে ঘৰতে মানে গোটাই গাঁৱে গাঁৱে যায় ঘৰে ঘৰে যায় মই মাতি আনিছোঁ আজি মোৰ ঘৰতে মানে আমাৰ বিপিএফ দলৰ আমাৰ ডিষ্ট্ৰিক্টৰ ব্লক প্ৰাইমাৰী মানে ইণ্টেলিজেন্স মানে কিছুমান মানে চেণ্ট্ৰেলৰ পদবীত থকা সকলোৱে মানে মানুহ মাটিখিনি মই ইয়াতে আজি ইণ্টেলিজেন্স মিট কাৰ্যসূচীটো মই নিজ ঘৰতে কৰিছোঁ আজি হয় মই নিজে বিপিএফ দলৰ এইবাৰ 21 নং হালবাৰী সমষ্টিত মই এজ এ কেণ্ডিডেট হিচাপত মই দাবীদাৰ কৰিছোঁ আজি আমি 4জন আছে একচুৱেলি মই নিজে অমল বড়ো হয় এক্স বিএছএফ আৰু 2 নম্বৰ আছে আপোনাৰ বীৰ সিং ছাৰ দিগন্ত গয়াৰী আৰু নকুল বড়ো মই আশাবাদী আছে যদি মই হয় আপোনালোকে ভাল কুৱেশ্যন কৰিছে মই যদি আশাবাদী হিচাপে মই এতিয়া কেণ্ডিডেট ডিপ্লাই কৰিছোঁ মই হালবাৰী অঞ্চলত মানে বহুত মানে অফিচ ইয়াৰ ৰাস্তা ইয়াৰ বহুত ডেভেলপৰ কাম আছে মেইনলি আমাৰ হালবাৰী সাব ডিভিজন হিচাপে এতিয়া আমাৰ বাজাৰ হিচাপে কোনো মানে স্থায়ী জায়গা নাই তামোল বেপাৰী ধৰক ধান বেপাৰী এইবিলাক আৰু ঠিক তেনেকৈ মানে ভাবিব গ'লে মানে আপোনাৰ সাব মেডিকেল চেণ্টাৰ আছে সাব মেডিকেল চেণ্টাৰ সেই মেডিকেল চেণ্টাৰত এতিয়া আমাৰ গাইন হিচাপত কোনো ডক্টৰ নাই ৰাতিত মানে কোনোবা গাইন এজন আই মাতৃসকলে ডেলিভাৰী হ'ব লগা হ'লে ইয়াতে মানে গাইন এটা নাপায় ডক্টৰ ঠিক তেনেকুৱা মেডিচিন নাপায় ঠিক ৰাতিত যদি এটা গাইন আই মাতৃসকলক যদি ৰাতিত 1 বজাত বেলেগত ৰেফাৰ কৰা হয় সেই মানে পৰিয়ালহঁতে জানে কেনেকৈ কি কৰিম একফালে তাৰমানে টকা পইচা নাথাকে হাতত আৰু একফালে মানে কি কৰিম কি নাই ঠিক চিহ্ন বিচ্ছিন্ন মানে মন ভাঙি যায় সেইবিলাক চাই মই মানে উন্নতি হিচাপত বহুত কাম কৰিব লগা আছে তেনেকুৱা মেডিকেলত মানে এটা গাইন হিচাপত এটা একদম পাৰ্মানেণ্ট ডক্টৰ এজন লাগিব আৰু মেডিচিন দিয়া যিটো থাকে এইটো 2জন ৰাতি এজন দিনত এজন বেলেগকৈ ঠিক তেনেকুৱা ডিভিজন হিচাপে ৰাস্তাত ভাগত মানে বহুত মানে ডেভেলপ হ'ব লাগে স্কুল কলেজ চিনিয়ৰ কলেজ জুনিয়ৰ কলেজ হায়াৰ ছেকেণ্ডাৰী স্কুল হাই স্কুল বহুত আছে কিন্তু বাজাৰকেইটা মানে এতিয়া এনেকুৱা মানে শিক্ষককেইটাই আপোনাৰ ৰাস্তাত মানে লাঠি লৈ থাকে এইফালে বাজাৰৰ ভিৰত মানে ষ্টুডেণ্টছকেইটা টাইমত স্কুলত আহিব নোৱাৰে ঠিক তেনেকুৱা মানে তামোল বজাৰ ধান বজাৰ এইবিলাক মানে বহুত মানে কষ্টত যাবিল আছে অফিচকেইটাও বহুত আমাৰ সাব ডিভিজন আগতে আছিলে সেইবিলাক গুচি গ'ল বেলেগত ঠিক এইবিলাক মানে কাম আমি আগবাঢ়ি এনে নিজ মানে যদি আমি আশাবাদী হিচাপে যদি এমচিৰ টিকেট পাই মই এইবিলাক মানে কাম কৰিম বুলি আশা কৰিছোঁ তাৰমানে কি কৰিম আৰু সিহঁতৰ মানে এনে মুখে মুখে তাহোঁতো কৈখিনি সেই 5 বছৰ খেদা লাগে 1 ভোট 1 জব কোৱা সহজ নহয় 1 ভোট মানে হাগ্ৰামা ছাৰত তেতিয়া মানে আমাৰ হাজাৰ হিচাপতে চাকৰি দিছিল 1 ভোট 1 জব কোনোদিন দিয়া নাছিলে আৰু কিমান ৰাস্তা বনাইছে সিহঁতে এতিয়া মানে চৰকাৰ ভাঙাত আগতে ইয়াতে নতুন এতিয়া মানে চৰকাৰ মানে গঠন কৰাৰ কাৰণে ইমান চেষ্টা জনাইছে প্ৰমোদ বড়ো ছাৰে ইমান যে মিছা প্ৰতিশ্ৰুতি দিছে মানে ঘৰে ঘৰে মানে ৰাচন কাৰ্ড দিব ঘৰে ঘৰে মানে অনুৰোধ দিব এটা মানে বুথ কমিটিৰ এটা ৰাস্তা উন্নয়ন ৰাস্তা দিব এইবিলাকতো আজিকালি আগৰ পৰা কিয় নকৰিলে এতিয়া ইলেকশ্যন টাইমত কিয় মানে জব কাৰ্ডত ফৰ্ম দিছে অনুৰোধই ফৰ্ম দিছে এইবিলাক কিয় এনেকুৱা মিছা কটি প্ৰতিহতে ইয়াতে এইকাৰণে মিছা কোৱাৰ কাৰণে সেইবিলাক মানে এতিয়া বাধা এতিয়া নচলে এই মিছা কথা আগৰ পৰাই বিপিএফ 2004 পৰাই জিকি আছে আজিও হালবাৰী সমষ্টিত জিকিব এইবাৰ মানে বহুত মানে এইবাৰতো মানে ইউপিপিএলটো মানে কোনো কামেই নাই আমাৰ ঘৰে ঘৰে গাঁৱে গাঁৱে বজাৰে চকে চকে সব মানে বিপিএফ চৰকাৰে মানে আমিতো নিজে ঘৰে ঘৰে গাঁৱে গাঁৱে ঘূমি আছে মোটামুটি 80-85% আমাৰ লগত পাব্লিকে আমাৰ লগত সমৰ্থন আছে আগৰ পৰাই আছে আজিও আছে আমি নিজে সেইকাৰণে মই নিজে আজি মানে ইণ্টেলিজেন্স মিটত মই যিবিলাক গাঁৱৰ সমাজত বুজুৰ্গ
এক্স টিচাৰ এক্স মানে যিবিলাক আছিলে সেইবিলাক মানে বয়স্ক লোক আজি মোৰ ঘৰতে মিটিং মাতিম আজিও ঘৰে ঘৰে যাই মানে কোনোবা যদি মিছা প্ৰতি দিলেও আজি তেতিয়াহ'লে সেই লোককেইটা মোৰ ঘৰত নাহিলেহেঁতেন সেইকাৰণে মই আশা কৰিছোঁ আৰু আশাবাদী যদি মই সঁচাকৈ যদি MCD টিকেট পোৱা যায় মই এনে হালবাৰী সমষ্টিত বহুত মানে ভোটত জয়যুক্ত কৰিব পাৰিম আৰু মোৰ লগত সেয়ে নহয় খালি বড়োই নহয় মোৰ লগত অসমীয়া বড়ো মিয়া মুছলিম বঙালী চব সমষ্টিৰে মানুহ